নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডিম্পল নাথে আমাৰ অসম মনিটৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এখন নটিচ আহিছে যে ফাইনেল এক্সামিনেশ্যনৰ ব্লেণ্ডিং মোডটো অনলাইন হ'বনে অফলাইন, কেনেকৈ চিলেক্ট কৰিব, এই গোটেই ইনফৰমেশ্যনখিনি আমাৰ এই ভিডিঅ'টোত পাই যাব। গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনাৰ মোবাইল বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত চাৰ্চ বুটামত গৈ তাত guwahati.ac.in বুলি চাৰ্চ কৰিব আৰু চাৰ্চ কৰা হোৱাৰ পিছত আপোনালোকে প্ৰেছ কৰি দিব। প্ৰেছ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এখন এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াত লেখা থাকিব অপশ্যন ফৰ অনলাইন অফলাইন এক্সামিনেশ্যন ফৰ আপগ্ৰেড কোৰ্ছ বুলি। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ নটিচখন ইয়াত দেখা পাব। নটিচখনত লিখা আছে যে ইট ইজ নটিফাইড ফৰ অল কনচাৰ্ণ ডেট এ ফৰ্ম ইজ টু বি ফিল আপ ফৰ চইচ অফ অফলাইন অনলাইন অপশ্যন টু এপিয়াৰ ইন দ্য এক্সামিনেশ্যন BA BSc BCom 6th semester 2020 উইথ ইন 17/09/2020 থ্ৰু গুৱাহাটী ইউনিভাৰ্চিটি IUMS এক্সাম পৰ্টেল। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানখিনি এক্সাম পতা হ'ব চব মানে অফলাইন অনলাইন মোড বেচিছত হ'ব। এতিয়া বেলেগ বেলেগ ষ্ট্ৰীমৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকে কোনটো থিম বাছি লয়, অফলাইন ল'ব নে অনলাইন। যদি অনলাইন থিম বাছি লয় বা অফলাইন লয় তেতিয়াহ'লে এখন ফৰ্ম ফিল আপ কৰিব লাগিব। নেক্সট দিয়া আছে দ্য BA BSc 6th semester examination timetable will be rescheduled and expected to be starting from 29/09/2020. The exam will be conducted in a blended mode offline online. অৰ্থাৎ BA BSc BCom যি 6th চেমিষ্টাৰৰ যি এক্সাম হ'ব সেই এক্সামৰ আগৰ নতুন টাইম টেবুল যেনেকৈ দিয়া আছিল সেই টাইম টেবুল মতে নহ'ব, টাইম টেবুলখন চেঞ্জ কৰা হ'ব। মানে এক্সামৰ টাইম টেবুলখন চেঞ্জ কৰা হ'ব আৰু এক্সামৰ টাইম টেবুল ৰিশ্বেডিউল কৰি 29/09/2020 এক্সাম হোৱাৰ সম্ভাৱনা আছে আৰু এক্সামটো হ'ব অকল অনলাইন বা অফলাইন মোডত। নেক্সট দিয়া আছে দ্য BEd examination will be held as per schedule published earlier only in offline mode as the result is to be declared immediately after examination as demanded by the student. আৰু ইয়াত কৈছে যে BEdৰ যি এক্সামিনেশ্যন হ'ব সেইটো এক্সামিনেশ্যন তেওঁলোকৰ অফলাইন মোডতে হ'ব আৰু যিহেতু তেওঁলোকৰ ৰিজাল্টটো অতি সোনকালে দিব তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে মানে কিবা কৰি আছে, ৰিজাল্ট দিবৰ কাৰণে কৈ আছে। চ' তেওঁলোকৰ পৰীক্ষা মানে অফলাইন মোডতে হ'ব। এইখিনি বন্ধু বান্ধৱীসকল কেনেকৈ অফলাইন বা অনলাইন মোডত এক্সাম দিবৰ কাৰণে ফৰ্ম ফিল আপ কৰিব সেইটো মই নেক্সট ভিডিঅ'ত দেখুৱাই দিম, কাৰণ এতিয়াও সেই লিংকটো অ'পেন হোৱা নাই। আপোনালোকে যিকোনো ধৰণৰ নটিচ বা কিবা অনলাইন ফৰ্ম ফিল আপ কৰিবৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰ্টেলটো অ'পেন কৰিব। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কাষত থকা নটিফিকেশ্যন বেলটো দবাই দিব। আৰু ইয়াৰ বিষয়ে যদি কিবা জানিব লগা আছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। লগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ সকলোবোৰ নটিচ যদি আপোনাৰ মোবাইলত অতি সোনকালে পাব বিচাৰে তেতিয়াহ'লে guwahati.ac.in এই ৱেবছাইটটোত লিংকটো অ'পেন কৰিব আৰু তাত সকলোবোৰ নটিচ পাই যাব একদম অৰিজিনেল। এইখিনিয়ে, গতিকে ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।